আপোনালোকৰ গৰু বিহু কেনেকুৱা গ'ল বাৰু? আমাৰ শুই উঠিয়ে পৰম্পৰা আৰম্ভ হৈ যায়। শুই উঠি মায়ে ককাৰ এনেকৈ ধৰিছিলে আৰু ককাই এটা দীঘলীয়া আশীৰ্বাদ দিলে। জোৰকৈ দেউতাক লৈ আহিলোঁ গামোচা পিন্ধাবলৈ। প'জ দিছে দেখিছেনে? এঘৰৰ পৰা আন ঘৰলৈ পিটপিটোৱাটো মোৰ অভ্যাস। আৰু নামঘৰত ৰাতিপুৱাই আৰম্ভ হৈ গ'ল নাম প্ৰসংগ। আইতাহঁতো আহিলে নামঘৰলৈ বুলি। খুৰীয়ে আগফালে বহি মাৰি আছিল লাখটকীয়া হাঁহি। আৰু ডাইনিঙত বহি আছে আণ্টি পৰিয়াল। চবফালে লেকচাৰ সকলোৱে মাৰি আছে লেকচাৰ। এইটো চেগতে মই অলপ নাচি ল'লোঁ। আৰু নাচি বাগি গোটেই দিনটো উপভোগ কৰি ফুৰিছোঁ। এইফালে আহিছে ভিনদেউ দেউতাক তামোল দিবলৈ। আনফালে গৰু বিহুৰ গধূলি আৰম্ভ হৈ গ'ল খুৰাৰ ঘৰত হুঁচৰি। যিহেতু আমাৰ ঘৰত এইবাৰ হুঁচৰি মৰা নাই, কাৰণ বৰদেউতাৰ ছমহীয়াই যোৱা নাই। কাৰ গাঁৱত বাৰু এতিয়াও